নমস্কাৰ, আপুনি চাই আছে খেতিৰ দিহা। আমাৰ অসমখন কৃষি প্ৰধান ৰাজ্য বুলি কোৱা হয় যদিও আমাৰ অসম কৃষিৰ ক্ষেত্ৰত এতিয়াও আত্মনিৰ্ভৰশীল হ'ব পৰা নাই। আমাৰ অসমখনক কৃষিৰ দিশত এটা নতুন মাত্ৰা দিবলৈ আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস। আমি ইয়াত অসমত কৰিব পৰা সকলো খেতিৰ বিষয়ে এবিধ আলোচনা কৰিম। আজি আমি এই ভিডিঅ'টোত ভোট জলকীয়া খেতিৰ বিভিন্ন ৰোগ আৰু এই ৰোগবোৰ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ উপায়ৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আপোনালোকে এটা কথা মন কৰিব যে এই ৰোগবোৰ ভোট জলকীয়া, জলকীয়া আৰু কেপচিকাম এই তিনিওবিধ শস্যতে হোৱা দেখা যায় আৰু ইহঁতৰ প্ৰত্যেকৰে নিয়ন্ত্ৰণৰ উপায়ো একেবোৰেই। গতিকে আপোনালোকে ভোট জলকীয়া বা জলকীয়া বা কেপচিকামত যদি এই ৰোগবোৰ হোৱা দেখা পায় তেনেহ'লে ইয়াত উল্লেখ কৰা উপায়বোৰ অৱলম্বন কৰি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰিব। পাত কেঁকো হোৱা ৰোগ। পাত কেঁকো হোৱা বা পাত মেৰ খোৱা ৰোগটো হ'ল ভাইৰাছজনিত। এই ভাইৰাছবোৰ বিভিন্ন কীটে কঢ়িয়াই আনে। কীটবোৰ হ'ল মোৱা পোক বা এফিড, বগামাখি বা হোৱাইট ফ্লাই, থ্ৰিপছ আৰু চাহী পোক বা মাইটছ। সাধাৰণতে এই কীটবোৰে গছৰ কুমলীয়া অংশ যেনে ডালৰ আগ বা কুমলীয়া পাতত আক্ৰমণ কৰে। ফলত পাতবোৰ মেৰ খাই যায় আৰু নিশকতীয়া দুৰ্বল হয়। জলকীয়া গছ বা পাতত আক্ৰমণ কৰা ভাইৰাছবোৰ হ'ল ১ নম্বৰ কুকুম্বাৰ মোজাইক ভাইৰাছ, ২ নম্বৰ চিলি লিফ কাৰ্ল ভাইৰাছ, ৩ নম্বৰ টোবেকো মোজাইক ভাইৰাছ, ৪ নম্বৰ টমেটো স্পটেড ভাইৰাছ। এই ভাইৰাছবোৰ এজোপা গছৰ পৰা আন গছলৈ উপৰোক্ত কীটবোৰে বিয়পায়। মোৱা পোকে গছৰ কুমলীয়া ডাল বা পাতত আক্ৰমণ কৰে। ডাল বা পাতৰ ৰস শুহি খোৱাৰ বাবে পাতবোৰ ঘেৰ খাই যায় আৰু দুৰ্বল হয়। মোৱা পোকে কুকুম্বাৰ মোজাইক ভাইৰাছবিধ বিয়পায়। এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'লে পাতত হালধীয়া, ঈষৎ সেউজীয়া দাগ পৰে। হোৱাইট ফ্লাইয়ে চিলি লিফ কাৰ্ল ভাইৰাছবিধ বিয়পায়। থ্ৰিপছে টমেটো স্পটেড উইল্ট ভাইৰাছবিধ বিয়পায়। টোবেকো মোজাইক ভাইৰাছবিধ বিভিন্ন পথাৰৰ সঁজুলি বা ফটা পাতৰ দ্বাৰা বিয়পে। এই ভাইৰাছবোৰৰ আক্ৰমণৰ ফলত পাতত বিভিন্ন প্ৰকাৰৰ দাগ পৰা দেখা যায়। কিছুমানৰ ক্ষেত্ৰত যদি ক'লা, কিছুমানৰ ক্ষেত্ৰত ঈষৎ ক'লা এনেকুৱা টাইপৰ দাগ পৰা দেখা যায়। হোৱাইট ফ্লাইৰ দ্বাৰা আক্ৰান্ত হ'লে জলকীয়া পাতৰ শিৰাবোৰ হালধীয়া হোৱাৰ লগতে পাতবোৰ মেৰ খায়। হোৱাইট ফ্লাইবোৰ পাতৰ তলফালে থাকে। ইহঁত দেখাত বগা আৰু একেবাৰে সৰু মাখিৰ দৰে। ইহঁতে মাখিৰ দৰে উৰিবও পাৰে। থ্ৰিপছৰ দ্বাৰা আক্ৰান্ত হ'লে পাতবোৰ ওপৰ ফালে মেৰ খায়। চাহী পোক বা মাইটছৰ দ্বাৰা আক্ৰান্ত হ'লে পাতবোৰ তলফালে মেৰ খায়। নিয়ন্ত্ৰণ। কীটবোৰ নিয়ন্ত্ৰণ কৰিব পাৰি, কিন্তু ভাইৰাছ কেইবিধৰ দ্বাৰা আক্ৰান্ত হ'লে নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰে। ভাইৰাছৰ লক্ষণ দেখা দিয়াৰ লগে লগে পুলিবোৰ উভালি পুৰি বা পুতি পেলাব লাগে, নহ'লে ভাইৰাছবোৰ আন পুলিলৈ বিয়পি পৰে। কীটবোৰ নিয়ন্ত্ৰণ কৰিবলৈ ইমিডাক্লোপ্ৰিড 17.8% SL 3 ml প্ৰতি 10 লিটাৰ পানী, ২ নম্বৰ ডাইমেথেট 30 EC 10 ml প্ৰতি 10 লিটাৰ পানী, ৩ নম্বৰ ইমিডাক্লোপ্ৰিড 70% WG 2 গ্ৰাম প্ৰতি 5 লিটাৰ পানী। এইকেইটা চাগে আপোনালোকে মোবাইলৰ পৰ্দাত দেখা পাইছে নামকেইটা, ভালদৰে পঢ়ি ল'ব আৰু মনত ৰাখি থ'ব। দুয়োটা মিহলাই লৈ পাতৰ ওপৰ আৰু তলফালে তিতি যোৱাকৈ স্প্ৰে কৰিব লাগে। এনেকুৱা স্প্ৰে 15 দিনমানৰ মূৰে মূৰে 2-3 বাৰ কৰিব লাগে। আন কিছুমান কীটনাশকো আজিকালি বজাৰত উপলব্ধ, আপোনালোকে সেইবোৰো ব্যৱহাৰ কৰিব পাৰে। পুলি অৱস্থাৰ পৰাই কীটনাশকবোৰ ব্যৱহাৰ কৰিব লাগে। আগতে এই ভাইৰাছ বা কীটে আক্ৰমণ কৰা মাটিত ভোট জলকীয়া খেতি নকৰাই ভাল। খেতি কৰা ঠাইখিনিৰ বনবাতবোৰ চিকুণাই ৰাখিব লাগে। বীজবোৰ সুস্থ সবল গছৰ পৰা ল'ব লাগে। ভাইৰাছে আক্ৰমণ কৰা গছৰ পৰা বীজ ল'ব নালাগে। বীজ সিঁচাৰ আগতে বীজখিনি শোধন কৰি ল'ব লাগে।
শোধন কৰা ঔষধসমূহ হ'ল ইমিডাক্লোপ্ৰিড 70% WS 1 গ্ৰাম প্ৰতি 10 গ্ৰাম বীজৰ বাবে বা বায়োফৰ FE2 100 গ্ৰাম প্ৰতি 1 কেজি বীজৰ বাবে। বীজ শোধনৰ জৰিয়তে জলকীয়া গছবোৰ বিভিন্ন ৰোগৰ পৰা বচাব পাৰি। পুলি ৰোপণ কৰাৰ আগত পুলিৰ শিপাবোৰ 2 গ্ৰাম ইমিডাক্লোপ্ৰিড 70% WS 5 লিটাৰ পানীত মিহলাই 3 মিনিট ডুবাই ৰাখি ৰুব লাগে। জৈৱিক কীটনাশক হিচাপে নিম অইল 50 ml প্ৰতি 10 লিটাৰ পানীত মিহলাই 10-12 দিনৰ মূৰত 4-5 বাৰ স্প্ৰে কৰিব লাগে। অত্যধিক বৰষুণৰ বাবে জেকা লাগিলে গছৰ গুৰিত পানী শুকোৱাৰ পিছত ফাংগিচাইড বা ভেঁকুৰনাশক যেনে চাফ 20 গ্ৰাম প্ৰতি 10 লিটাৰ পানীত মিহলাই গছৰ গুৰিত শিপা তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে। আপোনালোকে লক্ষ্য কৰিব যে এই ৰোগবোৰ ভোট জলকীয়া, জলকীয়া আৰু কেপচিকাম এই তিনিওবিধ শস্যতে হয় আৰু ইয়াৰ প্ৰতিকাৰো তিনিওবিধ শস্যৰ বাবে একেই। ভোট জলকীয়া খেতিৰ বিভিন্ন ৰোগ আৰু নিয়ন্ত্ৰণৰ উপায় এই ভিডিঅ'টোৰ বাবে ইমানখিনিয়েই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।